নমস্কাৰ অসমবাসী ৰাইজ। আজি মই ইউটিউবাৰ হিচাপে নহয়, সচেতন নাগৰিক হিচাপে আজি কেইটামান কথা ক'বলৈ আহিছোঁ। চ' আপোনালোকে নিশ্চয় জানে যে আমাৰ অসমখনত কৃষি অত্যাধিক পৰিমাণে হয় আৰু আমাৰ অসমৰ অৰ্থনীতিৰ ভেটি বুলি ক'বলৈ হ'লে আমি কৃষি বুলিয়েই ক'ব লাগিব। গতিকে আমি কৃষিখন বচাই ৰখা আমাৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট বস্তু আৰু কৃষি উন্নয়ন কৰা আমাৰ দেশৰ কাৰণে এটা বহুত ভাল পদক্ষেপ হ'ব। গতিকে কৃষি উন্নয়নৰ কাৰণে চৰকাৰৰ প্ৰশাসনৰ ফালৰ পৰাও বহুতো চেষ্টা কৰি আছে আৰু আমি কৃষকসকলেও নতুন অত্যাধুনিক যিখিনি টেকন'লজি উদ্ভাৱ হৈছে সেইখিনি ব্যৱহাৰ কৰি আমাৰ কৃষি উন্নয়ন কৰিব লাগে। চ' আজি কিছুমান কথা পাতিম যে কৃষি উন্নয়নৰ লগত জড়িত কিছুমান প্ৰব্লেমছ। কৃষি উন্নয়নৰ লগত জড়িত কিছুমান প্ৰব্লেম, আচলতে এইখিনি প্ৰব্লেম বুলি নহয়, মানে আমাৰ জনাত বা ইনফৰ্মেশ্যন নোপোৱাত সেইখিনি অসুবিধা হয়। চ' কেনেকুৱা ধৰণৰ অসুবিধা মই আপোনালোকক আজি এইখিনি কৈ দিছোঁ। কেইদিনমান আগত চৰকাৰৰ ফালৰ পৰা কৃষকসকলক এটা সাহাৰ্য প্ৰদান কৰিছিলে আৰু সেই সাহাৰ্যটোৰ সুবিধাটো বিশেষকৈ ডেকাচামসকলে উঠাইছিলে। কিবা অনলাইনত ডকুমেণ্ট ছাবমিট কৰিব লাগে, মাটিত পাট্টা দিব লাগে, নাম্বাৰ দিব লাগে, কিবা একাউণ্ট নাম্বাৰ, তেনেকুৱা ধৰণৰ কিবা এটা অনলাইনত কিবা এটা ছিষ্টেম কৰিছিলে। তাৰ কাৰণে সেইটো এপ্লাই কৰিলে কৃষকসকলক পইচা দিয়ে। কিন্তু কি হ'ল যে সেইটো কাম কেৱল ডেকাচামে, যিসকল অলপ অনলাইনৰ লগত জড়িত, সেইসকলে এইটো এপ্লাই কৰি নিজৰ পইচাটো পাইছিলে। কিন্তু যেতিয়া ডেকা ল'ৰাৰ হাতত পইচাটো যায়, তেতিয়াহ'লে আপোনালোকে জানে ডেকা ল'ৰাহঁতে, আমিও ডেকা, গতিকে আমি কি কৰিম, পইচাটো কৃষি কামত লগাম নে নিজৰ ব্যক্তিগত কামত লগাই দিম। গতিকে এইখিনি পইচা কি হ'ল, কৃষিৰ কামৰ কাৰণে দেউতাকক নিদিলে, নিজৰ কামত ব্যৱহাৰ কৰিলে, গতিকে সেইখিনি কৃষিত ব্যৱহাৰ নহ'ল। তো তেনেকুৱা ধৰণৰ আৰু বহুত কিছুমান অসুবিধা দেখা গৈছে যে কিছুমান তেনেকুৱা সাহাৰ্যৰ বিষয়ে আমি গোটেই অসমৰ প্ৰতিজন কৃষক অৱগত নহয়। সেইটো এটা প্ৰব্লেম। গতিকে যিসকল অলপ সচেতন সেইসকলে ইয়াৰ সুবিধাটো পূৰ্ণভাৱে উঠাইছে আৰু যিসকল অলপ সচেতন কম সেইসকলে গম পায়, কিন্তু পিছত যিটো সময়ত সুবিধাটো আৰু বন্ধ কৰি দিয়া হয় তেতিয়া গম পালেতো কোনো লাভ নাই। গতিকে মই প্ৰথমে আমি আহ্বান জনাম যে যেতিয়া নেকি চৰকাৰৰ এই সাহাৰ্যসমূহ বিতৰণ কৰা হয়, যিসকল বিষয়ববীয়াই, প্ৰশাসনিক বিষয়ববীয়াই এই বিষয়টো পাব্লিছ কৰে, তেতিয়া তেখেতসকলে যাতে অলপ বহলভাৱে পাব্লিছ কৰে, যাতে প্ৰতিজন কৃষকে এই বিষয় সম্পৰ্কে গম পায়। তাৰপিছত আহ্বান জনাম আমাৰ ডেকাচামসকলক। ডেকাচামৰ যি ডেকাচাম আছে, বহুত শক্তি থাকে তেখেতৰ হাতত। ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতে বহুত কিবা কিবি কৰিব পাৰে। বিশেষকৈ ইউটিউব জগতখনৰ কথা কি ক'ম, ইউটিউবত এজনে যেতিয়া এটা ভিডিঅ' দি দিয়ে, তাৰপিছত সেইটো ভিডিঅ' আচলতে কোনে চায়, যিসকল সদায় অনলাইনৰ লগত জড়িত হৈ থাকে। গতিকে সেইখিনি ভিডিঅ' যেতিয়া চাই তেখেতে নিজে এটা কিবা চৰকাৰৰ সুবিধা পালে অনলাইনত ছাবমিট কৰিলে আৰু পইচাটো নিজে পায়, ঘৰত নিদিয়াকৈ নিজে ব্যৱহাৰ কৰিলে। কৃষিৰ নামত সেইখিনি হৈ আছে। কিন্তু মই আহ্বান জনাম যে যদি আপোনালোকে তেনেকুৱা ধৰণৰ কিবা সাহাৰ্যৰ কিবা ভিডিঅ' পায়, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ গাঁৱৰ ওচৰে পাঁজৰে যিসকল কৃষক আছে, প্ৰকৃততে কৃষক, সেইসকলক সেই বিষয়ে ধুনীয়াকৈ অলপ বুজাই দিয়ক, যাতে ইয়াৰ ফাইদাটো সকলোৱে পায়। তাৰপিছত মই আহ্বান জনাম যে কৃষকসকল আপোনালোকে যিসকল কৃষক সেইসকলক আহ্বান জনাম যে আপোনালোকে অলপ সচেতন হওক। চৰকাৰে যে আপোনালোকৰ প্ৰতি এটা দায়বদ্ধ, সেই বিষয় সম্পৰ্কে আপোনালোকে অলপ সচেতন হওক। গতিকে আপোনালোকৰ কাৰণে চৰকাৰ সদায় আছে আৰু চৰকাৰে যিখিনি সাহাৰ্য সম্ভৱ হয় এইখিনি সাহাৰ্য কৰি আছে। গতিকে আপোনালোকে অলপ সচেতন হৈ ইয়াৰ সুবিধাটো আপোনালোকে লাভ কৰক। সদুশেষত মই আহ্বান জনাম যে এইটো ভিডিঅ' চাই থকা ব্যক্তিসকলক আপোনালোকে প্লিজ এইটো ভিডিঅ' অলপ বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে আমাৰ অসমৰ চুকে কোণে এইটো ভিডিঅ' গৈ পায় আৰু চৰকাৰৰ যি প্ৰশাসনিক বিষয়ববীয়াসকল আছে তেখেতসকলে যাতে এইটো ভিডিঅ' চায়। আৰু তেখেতসকলক এটা আহ্বান জনাম যে আপোনালোকে যিটো সময়ত নেকি এইটো বস্তু পাব্লিছ কৰে, মানে বিতৰণ কৰে, সেই সময়ত অলপ বহল অৰ্থত অলপ বহলাই সেইখিনি পাব্লিছ কৰিব, যাতে প্ৰতিজন অসমবাসী ৰাইজে এই কৃষি সম্পৰ্কে বা কৃষি উন্নয়নৰ কাৰণে চৰকাৰে যিখিনি কাম কৰিছে এইখিনি যাতে পূৰ্ণভাৱে সফল হ'ব পাৰে। চ' মই এটাই উদ্দেশ্য আগত ৰাখিছোঁ, যাতে আমাৰ কৃষি উন্নয়নৰ
লগতে আমাৰ অসমৰ অৰ্থনৈতিক ভেটিৰ উন্নয়ন হয় আৰু অসমখন আগবাঢ়ি যায়। চ' আজিলৈ ইমানেই, বাই।